আহ, সঁচাকৈ এই ঘটনাটো আমাৰ কাৰণে অতিকৈ মৰ্মান্তিক এটা ঘটনা। যি ঘটনাটো আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু এই ধৰণৰ ঘটনা নিজেও তেনেকুৱা তেওঁ কৰিব বুলি কেতিয়াও কোনেও ভবা নাছিল, কিয়নো এই মানুহজন শান্ত সুস্থ আছিলে আৰু সামাজিক জীৱনত সদায় চবৰে লগত একেলগে মানে কাম কৰি থকা, অঞ্চলৰ কাৰণে, ৰাইজৰ কাৰণে, সমাজৰ কাৰণে কাম কৰি ভাল পোৱা এজন যিহেতু ব্যস্ততা থকা মানুহ আছিল, সেই গতিকে এই মানুহজনৰ প্ৰতি চবৰে এটা সহানুভূতি, ভাল পোৱা আৰু শ্ৰদ্ধা জনোৱা আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত আমি দেখা পাইছিলোঁ। খুব এক্টিভ এজন ল'ৰা আছিলে। মই যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আছিলোঁ, তেতিয়া তেওঁ আমাৰ কুমাৰীঘাটা আঞ্চলিক কমিটি আপচুৰ সভাপতি আছিল। আমি একেলগে সেই সময়ত আপচুত থাকি পেলাই একেলগে আমাৰ জাতীয় আন্দোলন আৰু জাতীয় সমস্যা সমাধানৰ কাৰণে যথেষ্ট এই অঞ্চলত সক্ৰিয়ভাৱে কাম কৰিছিলোঁ। BTCত তেখেতে এজন জনপ্ৰিয় নেতা হিচাপে নিজৰ এই সমষ্টিৰ পৰা প্ৰায় আজি ক'বলৈ গ'লে 3বাৰমান তেওঁ জিকি আহিছে। গতিকে সেই মানুহজনৰ আজি সমাজৰ প্ৰতি যে ভাল কাম পোৱা, মানে ভাল কাম কৰা আৰু সমাজক ভালকৈ নেতৃত্ব দিয়াৰ তেনেকুৱা যে তেখেতৰ গুণ আছিল, কেপাচিটি আছিল, ইয়াৰ কাৰণে সেই মানুহজনক আজি বাৰে বাৰে ভোট দি পেলাই BTCলৈ পঠিয়াই দিছিল। এইবাৰো BJP দলৰ টিকেটত বিজিত বেৰা মানে নাৰ্জাৰী তেওঁ যিহেতু জিকি আহিলে আৰু BTCত ডেপুটি চিফৰ এটা দায়িত্বত থাকি আমাৰ BTC চৰকাৰখন চলোৱাত যথেষ্ট আগভাগ লৈছিলে আৰু মোৰ লগতো বহুত ভাল এটা ককাই ভাইৰ সম্পৰ্ক আছিলে। আৰু দুৰ্ভাগ্যজনকভাৱে এটা দুৰ্ঘটনাত আজি নিজৰ জীৱন তেওঁ মানে কি কয় মানে হেৰুৱাব লগা হ'ল বা মানে হেৰাই ল'লে। সেইটো আমাৰ কাৰণে, চবৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক, অতিকৈ বেদনাদায়ক, দুঃখজনক। এই ঘটনা আজি মানে চবকে হতভম্ব কৰিছে। আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ। আজি এই ধৰণৰ ঘটনা যে তেওঁ কৰিছে বা হৈ গ'ল, সেইটো আমাৰ কাৰণে কল্পনাৰ বাহিৰত আছিল। কিন্তু যি হ'ল, এতিয়া চবকে মনত দুখ দি এই ঘটনাটো যিহেতু তেওঁ নিজে কৰিলে, মই ভাবোঁ যে ঈশ্বৰে তেখেতক ক্ষমা কৰক নিজৰ এই ভুল সিদ্ধান্তৰ কাৰণে আৰু তেখেতৰ যিটো মানে আত্মা, ঈশ্বৰে যাতে চিৰস্থায়ী শান্তি প্ৰদান কৰিবৰ কাৰণে আৰু ভাল জাগা দিবৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে, মই সেইটোকে কামনা কৰি পেলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।